হেল্ল' বন্ধুসকল, আজি মই বনাবলৈ আছো এটা নতুন ভিডিঅ'টো ষ্টাৰ্ট কৰা আগতে আপোনালোকক কওঁ, দেখিছে মই বাহিৰত ভিডিঅ' বনাই আছোঁ, ৰেল আলি বহি আছোঁ, বাইক চাইডে পথাৰ। ভিডিঅ'টো আগবঢ়াৰ লগতে আপোনাক কৈছোঁ যেন ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। হয়তো আপোনালোকে ভইচ কোৱালিটি ভাল নাপাব পাৰে, যিহেতু মই মাইক ইউজ কৰা নাই। তথাপিও ভিডিঅ'টো এবাৰ চাব, অন্ততঃ বুজি পাব কিবা এটা। আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব, লগৰ বন্ধুসকলকো ক'ব। যিহেতু বনাব লৈছোঁ, যাতে চেষ্টাটো যেন সফল হয় আৰু তাকে ভাবিছোঁ। আৰু আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ব'লক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই ভিডিঅ'টো কেৱল এণ্ড্ৰইড ফোন ইউজাৰসকলৰ বাবেহে। পুনৰবাৰ মই কৈছোঁ, ভিডিঅ'টো কেৱল এণ্ড্ৰইড ফোন ইউজাৰসকলে চাব, যিসকলৰ হাতত এটা ইণ্টাৰনেট কানেকশ্যন প্লাছ আপোনাৰ এটা স্মাৰ্টফোন আছে। তেনেহ'লে ব'লক ষ্টাৰ্ট কৰোঁ মুকলি আকাশৰ তলত। ফাৰ্ষ্ট আপোনালোকে যাব লাগিব ক্ৰম, যিটো গুগল ক্ৰম ব্ৰাউজাৰ। এই ক্ৰম ব্ৰাউজাৰ গ'ল, তাত চাৰ্চ কৰিব লাগিব SOCIAL ADD এড ৱৰ্ল্ড, SOCIAL social add world WORLD ৱৰ্ল্ড। ইয়াত চাৰ্চ কৰাৰ পাছত এনেধৰণৰ ইণ্টাৰফেচটো আহিব। এই ইণ্টাৰফেচটো প্ৰথম যিটো দেখাই আছে ৱেলকাম টু ছ'চিয়েল এড ৱৰ্ল্ড, ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত জইন আছ ইণ্ডিয়াছ, জইন আছ ফৰ অৰ্ডাৰ্ছ। যিহেতু আমি ভাৰতীয়, গতিকে আমি জইন আছ ইণ্ডিয়ানছ কৰিব লাগিব। ইয়াৰ কৰাৰ পাছত এতিয়া আপোনালোক এণ্ট্ৰি কৰিব লাগিব এখন ফৰ্ম। ইয়াত আছে আপোনাৰ স্পনচৰ আই ডি। স্পনচৰ আই ডিটো মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম। কিছুমান প্ৰাইভেচিৰ কাৰণে মোৰ নাম ডিটেইলছ মই আপোনালোকক দেখুৱাব নোৱাৰিম, গতিকে মই এণ্ট্ৰি কৰিছোঁ বাৰু। দেখিব পাইছে ৰেজিষ্টাৰ ফৰ্ম কৰিলোঁ মই, তাৰপাছত OTP আহিব। OTPটো মই এণ্টাৰ কৰিব লাগিব। OTP মেছেজটো হ'ল আপোনাৰ এনেদৰে লগ ইন কৰাৰ পাছত জইন কৰাৰ পাছত ৰেজিষ্টাৰ হোৱাৰ পাছত এতিয়া কৰিব লাগিব আপুনি লগ ইনত থাকিব। লগ ইন হৈ যোৱাৰ পিছত ডিটেইলছ ওলাই যাব আপোনাৰ এনেকৈ এটা ইণ্টাৰফেচ আহিব। এতিয়া মাই এডছলৈ যাব। মাই এডছবোৰ ইয়াত আহিব, ভিউ আহিব, ভিউ কৰিব লাগিব। মই অলৰেডি চিন কৰিছোঁ, এনেকৈ চিন হৈ থাকিব। আৰু আপোনালোকৰ এনেদৰে ইনকাম হৈ থাকিব। প্ৰায় ৰিচাৰ্জ, মোবাইল বিল চব কৰিব পাৰিব। ইয়াত মোৰ ধৰক ইনকাম হৈছে $2.85 হৈ আছে। এনেদৰে আপুনি ইনকাম কৰিব পাৰিব। যদি কিবা বুজি নাপায় তেতিয়াহ'লে মোক হোৱাটছআপ যোগে সুধিব পাৰে, মই সম্পূৰ্ণ বুজাই দিম ভালদৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু শ্বেয়াৰ কৰিব।